বাৰে মোৰ ৰেকৰ্ডিং কাট খাই নাই কেমেৰাত নাহে বাট কান্দিব পৰা নাই বাৰু হাই গাইজ ভালে আপোনালোকৰ মোৰ বাৰু ভালে আছিলে পাষ্ট টেন্সত ক'ব পাৰি কিন্তু যোৱাকালি মই ইমান এটা ডাঙৰ কাম কৰি দিছোঁ নহয় অদ্ভুত কাণ্ড আনএক্সেপ্টেবল পেইনফুল চব ক'ব পাৰে আৰু এইটো ৰিয়েল পেইন মই এনেই জক কৰি থকা বুলি ভাবিব পাৰে কিন্তু তেনেকুৱা নহয় বাট বাদ দিয়ক এইটো আজি এতিয়া মোৰ বহুত ভাল লাগি আছে কাৰণ আজি বহুত দিনৰ পিছত মই ভিডিঅ' বনাইছোঁ আৰু আপোনালোকৰ মাজৰে বহুতে কুৱেশ্যন মোক কৰি আহিছিলে কি হ'ল ভিডিঅ' দিয়া নাই পাহৰি গৈছোঁ নেকি এনেকুৱা একো নহয় মই পাহৰা নাই জাষ্ট কিছুমান কামত ব্যস্ত হৈ আছোঁ আৰু সেইবাবে ভিডিঅ'ৰ টাইমটো মই ইনভেষ্ট কৰিব পৰা নাই বাকী মই এতিয়া ভাবিছোঁ আপোনালোকক 3টা ইনড'ৰ প্লেন্স আজি দেখুৱাওঁ বলক তেন্তে প্লেন্সকেইটা আপোনালোকক দেখুৱাওঁ আৰু প্লেন্সৰ লগত জড়িত কথা কিছুমান আপোনালোকৰ লগত পাতোঁ কিন্তু তাৰ আগতে এই ক্লিপটো চাই লওকচোন আশা কৰিছোঁ ভাল পাব চালে গতিকে আমাৰ প্ৰথম গছটো হ'ল ৱাণ্ডাৰিং জিঅ' চাওকচোন কিমান ধুনীয়া এই গছটোৰ আৰু এটা নাম আছে ট্ৰেডেস্কেণ্টিয়া জেব্ৰিনা অলপ টান হৈ যায় কিন্তু জেব্ৰিনা নামেৰে মনত ৰাখিব পাৰি কাৰণ এই গছটোৰ যিবোৰ লিভছ আছে লিভছৰ পেটাৰ্ণবোৰ জেব্ৰাৰ বডি পেটাৰ্ণৰ লগত ভালেখিনি মেটচ হয় গতিকে তেনেকৈ মনত ৰাখিব পাৰি ৱাণ্ডাৰিং জিঅ'ৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যিখিনি মই এইকেইদিনত গম পালোঁ সেইখিনি আপোনালোকৰ আগত কওঁ বুলি ভাবিছোঁ প্ৰথমতে এই গছজোপাই বেছি পানী নিবিচাৰে মই প্ৰতি 5 দিন 6 দিনৰ মূৰে ইয়াত পানী দি আছোঁ আৰু ই ধুনীয়াকৈ ৱৰ্ক কৰি আছে দ্বিতীয়তে ৱাণ্ডাৰিং জিঅ'য়ে ব্ৰাইট লাইটেড ৰুম বিচাৰে মানে যদি এইটো আমি ইনড'ৰ লগাব বিচাৰিছোঁ তেনেহ'লে এনেকুৱা এটা ৰুমত লগাব লাগিব যিটো ৰুমত দিনৰ সময়ত সূৰ্যৰ পোহৰ ধুনীয়াকৈ আহে অন্ধকাৰ ৰুমত ৰাখিলে ই গ্ৰ' কৰিব নোৱাৰিব ইয়াক ধুনীয়া ব্ৰাইট লাইটেড ৰুম লাগে ইনডাইৰেক্ট ছানলাইট অহা ডাইৰেক্ট ছানলাইটৰ তলত নাৰাখিব গছজোপা কষ্ট পাব ইয়াক ইনডাইৰেক্ট ছানলাইট অহা ৰুমতে ৰাখিব মানে ব্ৰাইট লাইটেড ৰুমত বহুত বেছি ধুনীয়া গছ হয় একদম ইজি টু মেইনটেইন হয় আৰু একো বেছি স্পেচিয়েল ট্ৰিটমেণ্ট নিবিচাৰে আৰু এটা ইণ্টাৰেষ্টিং কথা মই ক'ব পাহৰিছিলোঁ এইটো গছ পানীটো ৰাখিব পাৰি মানে পানীটো ইয়াক গ্ৰ' কৰিব পাৰি বলক এতিয়া আমি আমাৰ নেক্সট গছটোলৈ যাওঁ যিটো হ'ল পথছ মানে জেনেৰেলি ন'ন এজ মানি প্লেণ্ট সকলোৱে জানে সকলোৰে ঘৰত থাকে বাট মই দেখাই দিওঁ আৰু ৰ'ব এইটো চাওক মানি প্লেণ্ট এটা ধুনীয়া ইনড'ৰ প্লেণ্ট প্ৰথম অৱস্থাত মোৰ লগত একো গছ নাছিলে বেছি ইনড'ৰ প্লেণ্টছ আমাৰ ঘৰৰ বাহিৰত মানি প্লেণ্টছ বহুত আছে মই মানি প্লেণ্টছে কাটি আনি মই লগাই ৰাখিছিলোঁ এইটো মই ৱাল্ট এনভাইৰনমেণ্ট এদিন লগাইছিলোঁ আপোনালোকে চাইছে চাগে যদি হেংগিং প্লাণ্টাৰৰ ভিডিঅ'টো চাইছে মোৰ তেনেহ'লে গম পাব আৰু যিটোত লগাইছিলোঁ সেইটো কিহৰ জানেনে এইটো মোৰ এটা শ্বেম্পুৰ বটল সেই শ্বেম্পুৰ বটলটোৱে মই চাৰিওপিনে হোল কৰি মই এনেকৈ প্লেণ্টছ ভৰাই দিছিলোঁ এতিয়া চাওকচোন কিমান ধুনীয়া লাগি আছে দেখিবলৈ গ্ৰ'থো হৈছে মানি প্লেণ্টৰ বিষয়ে চাগে বহুতে জানে সকলোৱে জানে মইনো কি ক'ম জাষ্ট এইটোৱে কওঁ যেনেকুৱা ৱাণ্ডাৰিং জিঅ'ৰ ক্ষেত্ৰত আছিলে যে ইয়াক ব্ৰাইট লাইটেড ৰুম লাগে মানি প্লেণ্টৰ ক্ষেত্ৰত তেনেকুৱা নহয় একদম অন্ধকাৰ ৰুমত ৰাখিলেও ই ছাৰ্ভাইভ কৰিব পাৰে এইটো এটা ভাল গুণ তাৰপিছত ইয়াক মাটিত পানীত দুটাতে ৰাখিব পাৰে আৰু মানি প্লেণ্ট মোৰ লগত বহুত আছে এইটো মাটিত আছে এইপিনে চাব পাৰে এইবোৰ পানীত আছে আৰু সেইপিনেও আছে দেখাই দিব ৰ'ব এইটো চাওক এইটো পানীত আছে মানি প্লেণ্টছ মোৰ ৰুমত ভৰ্তি আছে তাতে টেবুলৰ ওপৰতো আছে গতিকে এইটো ছেকেণ্ড প্লেণ্ট এতিয়া বলক মই মোৰ থাৰ্ড প্লেণ্টলৈ যাওঁ সেইটো বেছি দূৰত নাই ওচৰতে আছে এইটো চাওক এইটো এগ্ল'নিমাৰে এটা ভেৰাইটি হয় ইয়াক চাইনিজ এভাৰগ্ৰীণ নামেৰেও জানিব পাৰি এই প্লেণ্টটো মোক মোৰ ওচৰৰ জেঠিমাই দিছিলে আপোনালোকৰ বহুতে জানে চাগে কথাটো মই এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ বাৰু যেতিয়া জেঠিমাই দিছিলে মই 1.5 মাহমান এই গছটো মই পানীত ৰাখিছিলোঁ তো তেতিয়া মই গম পাইছোঁ এইটো গছ পানীটো ছাৰ্ভাইভ কৰে আৰু 1.5 মাহমান থকাৰ পিছত তাৰ ভিতৰত ৰুটছ ডেভেলপ হ'ব ধৰিছিলে আৰু যেতিয়া ৰুটছটো মোৰ ভিজিবল হৈছিলে তাৰপিছত মই এইটো পটত ট্ৰান্সফাৰ কৰিছিলোঁ এইটো পটত মাটিত মানে তাৰপিছত ই ধুনীয়া গ্ৰ' হৈ আছে আৰু ইয়াৰ ৰিকুৱাৰমেণ্টছ বৰ এটা বেছি নহয় ইয়াকো ব্ৰাইট লাইটেড ৰুম লাগে আৰু পানী মই 5-6 দিন মূৰে এড কৰি আছোঁ ডাইৰেক্ট ছানলাইটত নাৰাখিব গছটো বেয়া হৈ যাব মৰি যাব পাৰে ইনডাইৰেক্ট ছানলাইটত ৰাখিব তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা মই মেনশ্যন কৰিব বিচাৰোঁ যিহেতু মই বিগিনাৰ নতুনকৈ মই ইনড'ৰ প্লান্টেশ্যন কৰি আছোঁ গতিকে এতিয়ালৈকে মই মোৰ কোনো প্লান্টছত
একো প্লান্টছত মানে এতিয়ালৈকে মই কোনো ধৰণৰ কম্পোজ বা ফাৰ্টিলাইজাৰ একো ইউজ কৰা নাই চিম্পল মাটি আৰু পানীৰে মই গছবোৰ লগাই আছোঁ আৰু ভগৱানৰ কৃপাত ভালকৈ গ্ৰ' হৈ আছে লাহে ধীৰে এটা চিম্পল কাম মই কৰোঁ খালি যিবোৰ মানে শুকান পাতবোৰ পৰি থাকে সেইবোৰ উঠাই আনি মই গছৰ গুৰিত দি থাকোঁ এই আছে শুকান পাত গছৰ গুৰিত দি আছোঁ আৰু বাছ এইখিনিয়ে ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই কিন্তু আপোনালোকক ছাছপেন্সত ৰখা মই যোৱাকালি কৰা অদ্ভুত কাণ্ডটো মানে হাৰ্ট ব্ৰেকিং কাণ্ডটো আপোনালোকে গম পাব নেক্সট পাৰ্টটো চালে তাৰ আগতে মই ভাবিছোঁ মোৰ কথাখিনি আপোনালোকক কৈ দিওঁ এতিয়াই যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভাল লাগে চাই মানে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি মোৰ কথাখন বহুত ভুল হৈ আছে কাৰণ ইমান দিন চাগে এমাহটো পাৰ হৈছে এমাহ পাৰ হৈ ভিডিঅ'টো বনাই আছোঁ মোৰ মানে কথা কোৱা হেবিটটো নাইকিয়া হোৱা যেন হৈ আছে নেকি মানে সেইটোৱে মই এইটোৱে কৈ আছোঁ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট ফিডবেকছ আপোনালোকৰ প্লিজ লিখি দিব মোৰ বহুত ভাল লাগে পঢ়ি আপোনালোকে জানে আৰু যদি চেনেলটোত নতুন হয় আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু এতিয়া বলক আৰু বেছি কথা নাপাতোঁ বাকী পাৰ্টটো চাই লওক গম পাব কি হৈছিলে আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আছে আপোনালোকে তেনেহ'লে এতিয়া এডভান্সতে থেংক ইউ চিনটো চাওক হা এতিয়া নাহে মোৰ কেমেৰাত এতিয়া নাহে ছাবস্ক্ৰাইবাৰ্ছ বহুত হৈ গ'লে আহিবা নহয় তেতিয়া অলপমান পপুলাৰ হ'ম চাগে এতিয়া মানে নাহে মোৰ কিবা ব্লগত আৰু নাহে কেমেৰা ইমান কোৱালিটি নাই ইপিনে যে এটা ধুনীয়া ছানছেটৰ ভিউ আহি আছে বাট কেমেৰাৰ কোৱালিটি ইমান এটা ভাল নহয় বাৰু এটা বহুত বেদনাদায়ক ইনচিডেণ্ট হ'ল মোৰ লগত বহুত দিনৰ পৰা ঘৰত সোমাই আছোঁ মনটো অলপ ডাউন লাগি আছিলে গতিকে মায়ে আজি ক'লে ব'লা অলপমান ইভিনিং ৱাক কৰি আহিলোঁ ইমান ফূৰ্তিৰে ভাবিলোঁ আজি ব্লগ এটা বনাম বাহিৰত গৈ আছোঁ যেতিয়া বাট ইমানেই ডাঙৰ এটা কাণ্ড কৰি দিলোঁ মই ইমানেই ডাঙৰ মোৰ এতিয়া মানে বহুত বেছি কান্দিব মন গৈ আছে বাট কান্দিব পৰা নাই বাৰু কি হ'ল হাতৰ পৰা কেনেবাকৈ মোবাইলটো পৰি গৈ মোৰ মোবাইলৰ স্ক্ৰীনখনৰ গোটেই স্ক্ৰীনটো ভাঙি থাকিলে পূৰা ক্ৰেক হৈ গৈছে নতুনে মোবাইল আছিলে বাৰু এইটোৱে একমাত্ৰ চাহাৰা মোৰ ভিডিঅ' বনোৱা অমুক কৰা হেন কৰা তেন কৰা গোটেই ইয়াৰ পৰাই কৰোঁ আজি মোৰ মানে মোবাইলটো ভাঙি থাকিলে টেম্পাৰ গ্লাছ নাছিলে পূৰা মেইন স্ক্ৰীনখন একদম টুকুৰা হৈ গৈছে হোৱা নাই মাৰো গালিখন খাই আছোঁ বাৰু নামা হয় তুমি আকৌ কভাৰটো খুলি ৰাখা আজি কভাৰটো থাকিলে মোবাইলটো বেয়া নহ'লে হয় ইমান কভাৰটো লগাই ৰাখা ইমান মৰমত গালি পাৰিছা কেমেৰাটো অন থকাৰ কাৰণে নামা নহ'লে ইমান ৰাস্তাখন কি বকি আছিলে কেমেৰা অন কৰাৰ লগে লগে ইমান মৰমত গালি আয়ো ইমান মৰমতচোন গালি নহয় মা এইটো কি ফেক গালি হ'ল দেখোন তোমাৰ তুমি মোবাইলটো ভাঙি পেলালা আকৌ আচ্ছা মই কিমান কভাৰটো লগাই ৰাখা তুমি নাৰাখা আচ্ছা তুমি মৰম অ' মাই গড এইবিলাক গাইজ মানে ভিডিঅ' চলি থকাৰ কাৰণে এইবিলাক ইমান মৰমত হৈ আছে গোটেই ৰাস্তাখন মূলত বকি আহিছে হ'ব আৰু গালিও খালোঁ খোজো কাঢ়িলোঁ প্ৰাকৃতিক সৌন্দৰ্য উপভোগো কৰিলোঁ এতিয়া আমি ঘৰমুৱা পথে মা মোৰ না কেমেৰাটো গ'লগৈ চাগে কিয় ব্লাৰ আহি আছে আহিবা কিন্তু কেমেৰাত এতিয়া নাহে মায়ে এতিয়া নাহে না মা 1000 ছাবস্ক্ৰাইবাৰ্ছ হ'লে আহিবা নে নাহিবা কোৱা কিয় পিছত ভালকৈ আহিব মানে এতিয়া এনেই আহিছে যে কাৰণে বাৰু দিয়ক মই ব্লগটো বা কেতিয়া আপলোড দিওঁ নাজানো এডিটিং আছে বাকী মনটো সঁচাকৈ বহুত বেয়া লাগি আছে কেমেৰাৰ মানে মোবাইলটোৰ স্ক্ৰীনটো পিনে দেখিলে বহুত বেয়া লাগি আছে মনটো এতিয়া বাৰু আন্ধাৰ হ'ল সেইকাৰণে চাগে পোহৰটো অলপ কম পাব আপোনালোকে ৰ'ব এটা ভাল চিনাকি আছে নাই কেমেৰাত নাহে
এইবিলাক DSLR-হে আহিব আৰু মোৰ যিহে ভাঙি চাঙি চুৰ মাৰ কৰা মোবাইল এইটো চিনটো ধুনীয়া লাগি আছে কালাৰটো মানে ছানছেটৰ দৃশ্যটো বাট কেমেৰাত অহা নাই বাৰু আজিলৈ ইয়াতে সামৰিছোঁ মই বাই কৈ দিয়া মোক এটি বাই বুলি কৈ দিয়া আকৌ নহয় দিয়া অ'কে ইমান মৰম লগাকৈ সুৰ লগাই দিল খুচ যোনে বাৰীটো শুনিব ন তাৰ দিলটো খুচ হৈ যাব অ'কে দিয়ক বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ ইয়াতে সামৰিছোঁ বাই